নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰিন্স ফুকন অলমিক্সাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আগৰ ভিডিঅ'টোত UGC এটা লেটেষ্ট আপডেটৰ ওপৰত আলোচনা কৰিছিলোঁ। সেয়া যদি আপোনালোকে এতিয়ালৈকে পোৱা নাই বা ভিডিঅ'টো চোৱা নাই তেনেহ'লে মোৰ আই বাটনত ক্লিক কৰি আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব। আজিৰ ভিডিঅ'টোত অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ ওপৰত আলোচনা কৰিম। সেই গুৰুত্বপূৰ্ণ পদক্ষেপটো আলোচনা কৰাৰ আগতে আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আহক আজি গুৰুত্বপূৰ্ণ পদক্ষেপটোৰ ওপৰত আলোচনা কৰোঁ। কিনো গুৰুত্বপূৰ্ণ পদক্ষেপটো হ'ল যে COVID-19 যিটো সংক্ৰান্ত সেই লকডাউনৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ সৃজনীমূলক কৌশল বিকাশৰ বাবে দিয়া সাপ্তাহিক কাৰ্য। ইয়াত এইটো এটা সাপ্তাহিক কাৰ্য দিছে তেওঁলোকে ষষ্ঠ শ্ৰেণী, সপ্তম শ্ৰেণী, অষ্টম শ্ৰেণী, নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। আৰু ইয়াৰ তলত কৈছে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ঘৰতে বহি প্ৰতিটো সপ্তাহত নিৰ্দিষ্ট কৰি দিয়া বিষয়বস্তুৰ ওপৰত লিখিব লাগিব। ইয়াত ষষ্ঠ শ্ৰেণীৰ কাৰণে ইয়াত বিষয়কেইটা দি দিছে, সপ্তম শ্ৰেণীৰ কাৰণে, অষ্টম শ্ৰেণীৰ কাৰণে, নৱম শ্ৰেণীৰ কাৰণে, দশম শ্ৰেণীৰ কাৰণে ঘৰত লিখিব লাগে বিষয়বস্তুকেইটা। লকডাউন খোলাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে সেই লিখনিসমূহ সংশ্লিষ্ট বিদ্যালয়ৰ প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীৰ হাতত জমা দিব লাগিব বুলি কৈছে। আৰু বিদ্যালয় খোলাৰ পিছতে শিক্ষক শিক্ষয়িত্ৰীসকলে সেই লিখনিসমূহ পৰীক্ষা কৰিব আৰু বাছনি কৰা কাৰ্যসমূহক ৰাজ্যিক পৰ্যায়ৰ তৰফৰ পৰা পুৰস্কৃত কৰাব। এইটো মানে এটা ৰাজ্যিক ভিত্তিক হ'ব। অসম চৰকাৰে লৈছে ৰাজ্যিক ভিত্তিক হ'ব আৰু তাৰ যিসকলৰ কাৰ্যসমূহ ভাল হ'ব তেওঁলোকক পুৰস্কৃত কৰা হ'ব বুলি কৈছে। আৰু এই ক্ষেত্ৰত নিম্নলিখিত সূচকসমূহ অনুসৰণ কৰিব লাগিব। ইয়াত কৈছে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। লকডাউনৰ পাছত প্ৰতিখন বিদ্যালয়ে প্ৰত্যেক শ্ৰেণী অনুযায়ী যিকোনো 3টা উৎকৃষ্ট কাৰ্য বাছনি কৰিব আৰু সংশ্লিষ্ট CRC সকলৰ হাতত জমা দিব। সংশ্লিষ্ট CRC সকলে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ 2জন বিষয়ৰ শিক্ষকৰ সহযোগত শ্ৰেণী অনুযায়ী 3টা যিকোনো উৎকৃষ্ট কাৰ্য বাছনি কৰিব আৰু সংশ্লিষ্ট খণ্ডত জমা দিব। খণ্ড পৰ্যায়ৰ মুঠ 100খন উৎকৃষ্ট কাৰ্য খণ্ড সমলৰ ব্যক্তিৰ সহযোগত জিলা পৰ্যায়ত জমা দিব। জিলা পৰ্যায়ৰ মুঠ 200খন সংশ্লিষ্ট ডায়েট বা শৈক্ষিক পৰিষদৰ সহযোগত ৰাজ্যিক পৰ্যায়ত তেওঁলোকে জমা দিব। আৰু এটা কৈছে যিকোনো মাধ্যমৰ ভাষাত লিখা কাৰ্যসমূহ গ্ৰহণযোগ্য হ'ব, যিকোনো ভাষাত লিখিব পাৰিব আৰু মুঠ 10,000 উৎকৃষ্ট কাৰ্য পুৰস্কৃত কৰা হ'ব বুলি কৈছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। অধিক শ্বেয়াৰ কৰি দিয়ক যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে নিউজটো পায় আৰু তেওঁলোকৰ ভালৰ কাৰণে। ধন্যবাদ।